বৰ্তমান অৰুণাচল প্ৰদেশ ইনকং। হেল্ল' গাইজ, ৱেলকাম টু মাই ছেকেণ্ড চেনেল অংকুৰ ব্লগ। ত' মই এতিয়া আছোঁ বৰ্তমান কালি ৰাতি মই ঘৰৰ পৰা ওলাই অহা 9টা বজাত, আৰু মই এতিয়া বৰ্তমান আহি আছোঁ টুটিং। ত' ফাইনেলি মই এতিয়া পাই গ'লোঁ ইনকং পাই গ'লোঁ। বৰ্তমান মই আছোঁ এতিয়া চিৰাং নদীৰ পাৰত। এইখন চিৰাং নদী, আৰু এইখনে আছে চিৰাং নদী আৰু টুটিং যোৱা হেংগিং ব্ৰিজ। ত' এইখনে একদম বেছি দিন হোৱা নাই এইখন বনাই দিয়া। আগতে যেতিয়া টুটিং গৈছিলে ত' এটা আলং হৈ ঘূৰি গৈছিলে টুটিঙত। ত' কিন্তু এতিয়া এখন আকৌ নতুনকৈ বনাই দিলে ব্ৰিজখন। ত' এইফালে অলপ শ্বৰ্টকাট হয় টুটিং যাবৰ কাৰণে ইনকং হৈ, সেইকাৰণে এতিয়া এইফালে যাওঁ। আৰু মই আহিছোঁ এতিয়া এখন মালটনা গাড়ী, বলেৰ' পিকআপ। ইয়াত আছে টাইলছ আৰু কিছুমান বস্তু আছে কিবা কিবি, ত' দোকানত নমাব লাগে। ত' ভাবিলোঁ ঘৰত এনে থকাতকৈ অলপ ফুৰিবই যাওঁ। আমি ৰাতি ওলাইছিলোঁ ঘৰৰ পৰা, সেইকাৰণে ৰাতি ভিডিঅ' চিডিঅ' ইমান শ্বুট কৰা নহ'ল। ত' এতিয়া মৰ্ণিং ধুনীয়াকৈ পোহৰ হৈ গ'ল। ত' সেইকাৰণে মই এতিয়া মৰ্ণিঙত শ্বুট কৰিছোঁ ভিডিঅ'টো। ত' ৰাতি ইমান কোৱালিটিটো ভাল নহয়, আৰু গাড়ীত আহি থকাটো ভিডিঅ' কৰি থাকিলে অলপ হিলি থাকে কেমেৰাটো। ত' তাৰ কাৰণে ৰাতি নকৰিলোঁ। ত' গাইজ আহি থাকোঁতে ইয়াতে ৰাস্তা বন্ধ হৈ গ'ল, অলপ টাইম ৰখিব লাগিব ইয়াতে। বহুত দেৰি আহে, আৰু আমি এতিয়া পাই গ'লোঁ জানব। ত' ইয়াত আমাৰ এটা বস্তু আনলোড হ'ব। তাৰপিছত আমি ইয়াৰ পৰা অকণমান আগত গৈ হোটেলত নামিম। হোটেলতো অকণমান ভাত চাত খাই ল'ব লাগিব। ত' আমি কালিয়ে ভাত চাত খাই অহা ঘৰত, ৰাতি ভাত খাই অহা। তাৰপিছত আমি ইনকঙত আহি ৰুটি চুটি খাইছিলোঁ অলপ। তাৰপিছত এতিয়া আমি গৈ পিনে ইয়াত বস্তুটো আনলোড কৰি তাৰপিছত আগত গৈ অলপ ভাত চাত খাই ল'ম। তাৰপিছত আকৌ যাম টুটিং। আৰু একদম হালত খাৰাপ, পূৰা চুলি তুলি পূৰা জপৰা গ'ল। ৰাস্তাটো এনেকুৱা বম ধূলি, ভোকটো বহুত লাগিছে, সেইকাৰণে ইয়াতে জানবোৰতে অলপ জুচ টুচ কিনি ল'লোঁ। এইটো মাজা, তো এইটো খাই লওঁ অলপ। অঁ, গিলাচ পাব নাই, তো এইটোৱে গিলাচ। বটলটো কাটি লৈছোঁ দুটুকুৰা কৰি, এইটোৱে গিলাচ। আৰু পাৰ হৈ জাম্ব, আৰু জাম্ব পাৰ হোৱাৰ পিছত এইটো চাই লওক, একদম মজা এটা ঝৰ্ণা পাই গ'লোঁ। তো ঝৰ্ণাটোত অলপ মুখ চুখ ফ্ৰেছ হৈ লওঁ। পূৰা গা চা পূৰা চুলি তুলি একদম ধূলি গোটেই গা চা অৱস্থা নাই ধূলিত। তো নাকে চাকে পূৰা ধূলি সোমাই অৱস্থা বেয়া। তো ইয়াত অলপ ফ্ৰেছ হৈ লওঁ, এনেকুৱা ধুনীয়া এটা ঝৰ্ণা চাই লওক। মজাকে একদম মুখ চুখ হৈ গ'ল, ধুনীয়া ফ্ৰেছ হৈ ল'লোঁ। মানে ইয়াৰ পৰা মই যাম মন যোৱা নাই, এনেকুৱা মজা লাগিছে ন ঝৰ্ণাটো চাই। একদম পানী এনেকুৱা মজাকৈ দাবি আহিছে ন। গুড মৰ্ণিং ফ্ৰম টুটিং। তো আমি কালি প্ৰায় ৰাতি 9টামান বজাত পাই গ'লোঁ, আৰু মই অহা টাইমত পূৰা এনেকুৱা টোপনি লাগিলে, সেইকাৰণে মই টোপনি গ'লোগৈ ৰাতি। তো ভিডিঅ'টো কৰা নহ'ল। আৰু এতিয়া মৰ্ণিং আমি টুটিঙত এতিয়া বস্তুখিনি আনলোড কৰি আছোঁ। তাৰপিছত আমি একদম এৰিয়াৰ পৰা টুটিঙৰ বস্তুখিনি আনলোড কৰি, দোকানৰ বস্তু আনলোড কৰি, আৰু গাড়ীত আৰু টাইলছ আছে। তো টাইলছখিনি আনলোড কৰিব আমি একদম যাম বৰ্ডাৰ, চাইনা বৰ্ডাৰ সীমাত যাম, গেলিঙত যাম। তো চাই দিব ভিডিঅ'টো। আৰু এইফালে চাওঁ, আমি বৰ্তমান আছোঁ অৰুণাচল টুটিঙতে আছোঁ এতিয়া। আৰু এইফালে অৰুণাচল টুটিঙৰ গুম্ফা মন্দিৰ। ৱাও, এনেকুৱা ধুনীয়া মানে পৰিৱেশটো, এনেকুৱা চাফ চিকুণ কৰি ৰাখিছে চাৰিওফালে। গুম্ফা মন্দিৰ। ইয়াত বস্তুখিনি আনলোড কৰি আমি ডাইৰেক্ট যামগৈ গেলিঙত যাম, আৰু গেলিঙত টাইলছখিনি আনলোড কৰি তাৰপিছত তাৰ পৰা ঘূৰি আহিম। তো তাত গেলিঙত চাইনা বৰ্ডাৰ হয়, তাত গৈ লওঁ কেনেকুৱা কি পৰিস্থিতি দেখাব চেষ্টা কৰিম। মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ। Kiva mila
কিমান দূৰত মানে এইটো চাওক এইফালে কিমান দূৰত এটা ঝৰ্ণা ইমান দূৰত আছে ঠিক নাই মানে এনেকুৱা দূৰত গাইছ ফাইনেলি পাই গ'লোহি গেলিং গুম্ফা মন্দিৰ তো এইটো তো ওপৰত গৈ লওঁ তাৰপিছত দেখাই আছোঁ কেনেকুৱা আৰু ছাইড এইফালে আছে চাইনা বৰ্ডাৰ আৰু এইটোৱে লাষ্ট আমাৰ ইণ্ডিয়াৰ সীমা এইটো ইফালে আছে বৰ্ডাৰ চাই লওক এইটোৱে গুম্ফা মন্দিৰ আৰু আমি টুটিঙত এটা পাইছিলোঁ গুম্ফা মন্দিৰ এইটো বহুত ডাঙৰ আছিলে ধুনীয়া আছিলে আৰু এইটো মানে ইমান ডাঙৰ নহয়